মানুহ চাওক মানুহ মানুহ হে গাইজ স্বাগতম জনাইছো আৰু এটি নতুন ব্লগলৈ এয়া বিজয় দাস আৰু এয়া আছে ৰাজদীপ এইটো চাওক কি খাব ওলাইছো এতিয়াই আমি এইটো চকলেটটো নাপায়ে আজি কি ভাগ্যত পালো আৰু এয়া কোল্ড ড্ৰিংকছ লৈ লৈছো কেক লৈ লৈছো এতিয়া আমি গৈ আছো হেৰি অম্বুবাচী মেলাত কামাখ্যালৈ আৰু আপোনালোকৰ ৰাস্তাটো মই দেখুৱাই দিম গম পাই যাব সেইকাৰণে লৈ লৈছো দিয়ক বলক গৈ আছো এয়া গাইজ কমলা টেঙা চকলেট নাপায়ে আজিকালি আজি কি ভাগ্যত পালো নাজানো আৰু খাই দিওঁ আৰু নেকি অ' গাইজ যিহেতু ৰাস্তা বন্ধই কৰি থোৱা আছে বাইকটো নিব নোৱাৰোৱে ইয়াৰ খুৰীয়েকৰ ঘৰত বাইককেইখন থৈ আহিলোঁ এতিয়া আমি পাহাৰেৰে ডাইৰেক্ট খোজকাঢ়ি যাম আৰু সেইকাৰণে এইবিলাক ক'ল্ড ড্ৰিংকছ লৈ লৈছোঁ লাগিবই নহয় পানী পিয়া লাগিবই ক'ল্ড ড্ৰিংকছ খাম আৰু নেকি দিয়ক তো গাইজ আমি তাৰমানে বেলেগ এটা ৰাস্তা লৈছোঁ যিটো মেইন ৰাস্তা হয় সেইটোদি আমি যোৱা নাই এইটো এটা শ্বৰ্টকাট হয় কিন্তু বহুত আপ আৰু বহুত চেৰি বগাব লাগে আপোনালোকক দেখাই আছোঁ এইয়া ওপৰত যিবিলাক ঘৰৰ নিচিনা বনাই থোৱা আছে এইবিলাকেৰে যাব লাগিব ভালকৈ চিনি নাপায় বাৰু গৈ থাকিলে গমেই পাব আৰু সেইফালেৰে গৈ আছোঁ আমি তো গাইজ এই চেৰিৰে বগাই যাব লাগিব ইমান ওপৰত আৰু এই ঘৰটোৰ চাওক অৱস্থা কি হৈ গৈছে ভাগৰ পুৰা লাগি গৈছে কিমান আপ আৰু কিমান চেৰি বগাব লাগিব হিচাপ নাই তো গাইজ কমচে কম 50টামান চেৰি বগাই আহিলোঁ আৰু অৱস্থা বেয়া এয়া ক'ল্ড ড্ৰিংকছ মাৰি আছে মানে উপায় নাই আৰু তো গাইজ ইমানখিনি চেৰি উঠি আহিলোঁ আৰু বহুতখিনি উঠিব আছে চাই লওক সেয়া কিমান আপ আছে এনেকৈ যাব লাগিব বহুতখিনি উঠি পেলাই তো গাইজ পূৰা মানে ভাগৰ লাগি গৈছে উপায় নাই আৰু চেৰিবিলাক ইমান ওখ ন কি ক'ব আৰু তো বন্ধুসকল এতিয়া আমি জয় দুৰ্গা মন্দিৰ আহি পালোঁ ইয়াৰ পৰা আৰু বহুতখিনি যাব লাগিব কামাখ্যা মন্দিৰলৈকে বলক গৈ আছোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম এয়া চাই লওক গাইজ তলৰ ভিউ এয়া কিমান ওপৰত উঠি আহিলোঁ আমি वो देखो तीन नल है वहाँ पे वो देखो तीन नल है एक गर्म पानी का एक ठंडा पानी का और एक जिसको नहाना नहीं है वो बिना पानी के नल से नहाएगा पानी का नाम है ये देखो गाइस यहाँ का थोड़ा सा व्यू আজি হিন্দী কিয় কৈ আছো মই এই হাতে চব বৰবাদ কৰি আছে মোক অসমীয়া ব্লগাৰ হিন্দী বকি আছো চা দে মেন ভিলেন ইয়ে সব ষ্টাৰ্ট কৰিছে এয়া চাওক গাইজ বৰষুণৰ বতৰ বৰ্তমান বৰষুণ দিয়া নাই তথাপিও লেতেৰা হয় ন সেইকাৰণে ব্লেচিং পাউডাৰ মাৰিছে ইয়াতে এইবিলাক চব বগা বগা ব্লেচিং পাউডাৰ হয় ये देखो गाइस छोटा मोटा वाटर क्रॉसिंग मिल गया और ये वाटरफॉल है ऐसा बंधुসকল यार जोश उलाई गल बोले टाइम आप लय बोले এটা মানে ফিল্মখনৰ ইয়াৰ ইন্টাৰভিউ হৈ গৈছে এতিয়া নোৱাৰে আৰু উঠিব বোলে আৰু ই কৈ আছে ইয়াৰ বোলে জিম মাৰা নহল আজি ইয়াতে বোলে ঠাই মাৰা হৈ গ'ল ইয়াৰ আজি কি ক'ব আৰু ইয়াৰ বোলে তাপিলাহে ওলাই আছে অলপ ধেমালি কৰি আছো বেয়া নাপাব কাৰণ যেতিয়া ধেমালি কৰি কৰি গৈ থকা যায় তেতিয়া ভাগৰটো বেছি অনুভৱ নহয় আৰু এটা ইণ্টাৰেষ্ট লাগে গৈ পেলাই সিহঁতৰ বোলে টাইম আপ হৈ গ'ল নোৱাৰে আৰু এতিয়া ৰখি আৰু ক'ল্ড ড্ৰিংকছ খোৱাত ব্যস্ত হ'ব ইহঁতে কি ক'ম আৰু ক'ল্ড ড্ৰিংকছ ফাইনেলি গাইজ কামাখ্যালৈ যোৱা মেইন ৰাস্তা আহি পালোঁ আৰু মানুহ চাপ পিছফালে কিমান মানুহ আৰু
এনেকৈ অকণমান গ'লে আমি কামাখ্যা যাই পাম। এয়া মন্দিৰলৈ যোৱা যাত্ৰীসকলে ইয়াতে জোতা চেণ্ডেলবিলাক ৰাখি থৈ যায়। ইয়াতে এটা ব্যৱস্থা কৰা হৈছে। ফাইনেলি গাইজ কামাখ্যা মন্দিৰৰ চেৰি বগাই আছোঁ আৰু অকণমান দেৰি পিছতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ পাম। তো বন্ধুসকল, এয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। এয়া মোৰ পিছফালে এইটো কামাখ্যা মন্দিৰ, এইটো আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। তো বন্ধুসকল, এতিয়া আমি কামাখ্যা মন্দিৰত আছোঁ আৰু ইয়াতে যথেষ্টখিনি ভিৰ হৈ আছে। আৰু আজি অম্বুবাচী মেলাৰ 3 দিন হ'ল। আজি 22 তাৰিখৰ পৰা আৰম্ভ হৈছিলে, আজি আৰু 26 তাৰিখলৈকে থাকিব, মানে ৰবিবাৰলৈকে থাকিব মেলা। আৰু এতিয়া অকণমান বৰষুণ দি আছে, বেছি সময় নাথাকিম চাগে ইয়াতে। বৰষুণ দিলে আৰু প্ৰব্লেম হৈ যাব ন, সেইকাৰণে সোনকালে ওলাই দিম চাগে। এয়াই আৰু আজি 3 নম্বৰ দিন আৰু 26 তাৰিখলৈকে থাকিব মেলা। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। কামাখ্যা মেইন গেট ফ্ৰেণ্ডছ, এয়া কামাখ্যা মন্দিৰৰ ওপৰৰ যিটো পুখুৰী আছে, সেই পুখুৰীটোত চাওক এইবিলাক মাছ। বন্ধুসকল, এতিয়া তাৰমানে আমি কামাখ্যাৰ পৰা ওলালোঁ আৰু যিমানে আন্ধাৰ হৈ গৈ আছে সিমানে মানুহৰ ভিৰো বাঢ়ি গৈ আছে। এয়া চাওক মানুহৰ ভিৰ, বহুত ভিৰ হৈছে, বহুত ভিৰ। এবাৰ মেলা চেলা বহা নাই আৰু মানুহ চাওক, মানুহ ললে খালি মাছ